নমস্কাৰ এনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আহক আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত মই আজি আনিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। আজিৰ যিটো মই ভিডিঅ'টো আজি কৰিব আহিছোঁ কি আজি এই জুচ বনোৱা মেচিনটো কিন্তু মই মানে কি জানে এইটো বিক্ৰী কৰিম। এইটো বিক্ৰী কৰাৰ কাৰণটো হৈছে কি মই ডাঙৰ এটা মানে মেচিন ল'ম। এইটো হৈছে 1+3 মই ল'ম এটা মানে ডাঙৰ চাইজৰ এটা ল'ম। এইটো 1+5 হ'ব। এইটো ডাঙৰ চাইজৰ অলপ মেচিনটো কথা পতা হৈছে, কিন্তু মই এইকাৰণে সৰু মেচিনটো এইটো মেচিন মই বিক্ৰী কৰিম। আৰু এই মেচিনটো বিক্ৰী কম এইটোত মানে কি জানে না, দুইজন মানুহে কাম কৰাটো অলপ অসুবিধা। মই আপোনালোকক ক'লোঁ দুইজন মানুহে মানে এইটো মেচিনত কাম কৰিব নোৱাৰে। সেইকাৰণে মই মানে এই মেচিনটো বিক্ৰী কৰিম। মই এটা মানে কি ডাঙৰ চাই ল'ম। কথা মোটামুটি পতা হৈছিয়ে। এইটো যদি আপোনালোকে কোনোবাই মানে ধৰক ল'ব খোজে তেতিয়াহ'লে কিন্তু এইটো আপোনালোকে ল'ব পাৰে। মই সেইকাৰণে আজি ভিডিঅ'টো দিলোঁ। এইটোত গোটেইখিনি আছে ছেটআপ। এইটো চিলিণ্ডাৰটো, এইটোত আপুনি জুচটো মানে যিটো জুচটো মিলাব লাগে সেইটো আপোনালোকে ইয়াতে ফিটিং কৰিব পাৰিব। আৰু এইটো মেচিন মোৰ মোটামুটি আজি ল'ব এতিয়া আৰু 1.5 বছৰ ধৰক 1.5 বছৰ ভালকৈ হয়েই নাই। আৰু এখন হৈছে বটল যিটো মানে ৱাছ কৰে সেইখন, এইটো বটল ৱাছ কৰাটো এইটো আপোনালোকে মানে কি ল'ব পাৰিব। এইটো হৈছে বটল ৱাছ কৰাটো এইটো মেচিন মই সেইকাৰণে বিক্ৰী কৰিম যে মই এটা ডাঙৰ চাই ল'ম। এইটো হৈছে 1+3 পূৰা নতুন মেচিন দেখিনে পূৰা ফিনফিনা হৈ আছে। মেচিনত কোনো ধৰণৰ মানে কি হেৰি নাই, আকৌ মেচিন পূৰা একদম চিলচিলা হৈ আছে মেচিন। এইটো হৈছে আপোনাৰ হেৰি কৰাটো। আৰু ইয়াৰে মাজতে মই আপোনালোকক এটা কথা কৈ দিওঁ কি এইটো মেচিনটো কিন্তু আপোনালোকে কিন্তু কি জানে এনাহান ঘৰত কিন্তু আপোনালোকে ৰাখিব নোৱাৰে। এইটো কথা মই আগতেও কৈছোঁ আৰু একবাৰ ক'লোঁ। আপোনালোকে কিন্তু মানে কি ঘৰটো পাকাৰ বনাব লাগিব। মই এইটোত অলপ যোৱা বছৰ বনাইছিলোঁ। এইবছৰ কিন্তু মই ৰুম বনাই আছোঁ, ডাঙৰকৈ পাকাৰ ৰুম বনাই আছোঁ। পূৰা টাইলছ খুৱাই ল'ব লাগিব। সেনাহান ৰুমতহে কিন্তু আপোনালোকে মালটো বনাব লাগিব। সেইটোৱে মেইন কথা। আপোনালোকে যদি এই মেচিনটো যদি আপোনালোকে ল'ব খোজে ল'ব পাৰে। কিবা এটা মই যিখিনি দামত আনিছিলোঁ কিবা এটা এৰা ধৰা কৰি দিম আৰু মই আপোনালোকৰো যাতে লছ নহয়, মোৰো লছ নহয়। সেনাহান ধৰক এটা মানে মিলা মিচিৰ মাজত আৰু দামটো এৰি দিম। সেইটোৱে কথা। যদি আপোনালোকে মানে মেচিনটো ল'ব খোজে এই মেচিনটো কিন্তু আপোনালোকে ল'ব পাৰে। ময়ো ধৰক বহুত দাম নলওঁ আৰু মানে ধৰক এটা মিলা মিচিৰ মাজত মানে কি এৰা ধৰা কৰি দিম আৰু। যিটো ময়ো মানে এটা ডাঙৰ মেচিনৰ কাৰণে কথা পাতিছোঁ আনাৰ কাৰণে। মানে এইটো অলপ অট'মেটিক, এইটো অলপ কি জানে না, এইটোৰ অসুবিধা কি এইটোৰ মানে ফুল্লি অট'মেটিক নহয় কিন্তু মেচিনটো। এইটো মেচিন হৈছে কি অলপ মানে আধা অট'মেটিক আধা আপুনি হাতেদি কাম কৰিব লাগিব। সেইটোৱে হৈছে মেইন কথা। সেইখিনিয়ে কথা। এতিয়া মই যিটো আনিম সেইটো কিন্তু মানে কি জানে না ফুল্লি অট'মেটিক হ'ব। এইটো ফুল্লি অট'মেটিক হ'ব। এইটোৰ বাজেটো ডাঙৰ। সেইকাৰণে মই আপোনালোকক ক'লোঁ যদি আপোনালোকে এইটো মেচিন কোনোবাই ল'ব খোজে বা কোনোবাই লওঁ বুলি ভাবি আছে মানে চ'ডা বেকিং মেচিন, তেতিয়াহ'লে আপোনালোকে এইটো মেচিন ল'ব পাৰে। একদম ধুনীয়া মেচিন 1+3 বুলি কয় এইটো মেচিন। এইটো মেচিনৰ দাম মোটামুটি ধৈৰ্য আপুনি 3 লাখ টকাৰ ওপৰত পৰি যাব আপোনাৰ ঘৰ আহি পাবলৈকে। মোটামুটি টোটেল ছেটআপটো মিলি আপোনাৰ মোটামুটি 3.5 লাখ মান টকা আহি যাব টোটেল একদম ছেটআপটো। সেইকাৰণে মই কিবা ধৰক এৰা ধৰাৰ মাজত আৰু মই দিম আৰু এইটো মানে চেল কৰিম আৰু যদি আপোনালোকে ল'ব খোজে। আৰু মই আপোনালোকক এটা কথা কওঁ, যদি মেচিনটো নলয় এনেই কিন্তু আপোনালোকে ফোন নকৰিব। মই আপোনাৰ ফোন নাম্বাৰটো মই দি দিম। কিন্তু এনেই মানে কি জানে, এনেই ধৰক কি দাদা মেচিনটো বিক্ৰী কৰিব নেকি বা মোক ভোগটো এনেই মানে কি জানে না ফোন কৰি নাথাকিব। কিন্তু যদি লোৱাৰ ইচ্ছা আছে তেতিয়াহে আপোনালোকে ফোন কৰিব। এনেই ফোন কৰি পেলাই মানে কিন্তু মাথাটো নষ্ট নকৰিব। আৰু ইয়াৰে লগত ধৰক যি আপোনালোকে বাকী বস্তুখিনি কিন্তু মই নেদাওঁ। যদি আপোনালোকক ইয়াৰে যিটো মানে ক'ত পায় কি কথা সেইখিনি মই আপোনালোকক লাগে ফোন নাম্বাৰ দি দিম। আপোনালোকে কথা পাতিব, আপোনালোকে মালখিনি পাই যাব, গোটেইখিনি মালে পাই যাব। কিন্তু সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। লাইচেঞ্চৰ কথা, লাইচেঞ্চটো আপোনালোকৰ অনলাইন হৈ যাব। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে, অনলাইন পাই যাব লাইচেঞ্চটো। গোটেইখিনি কাম মই কৰি দিম যদি আপোনালোকে মেচিনটো লয়, কোনো টেনশ্যন ল'ব নালাগে। এইখিনিয়ে কথা আজিৰ ভিডিঅ'টোত মই ক'লোঁ। যদি মই কাৰোবাক এই মেচিনটো লওঁ বুলি ভাবি আছে গৰমৰ ছিজনত চব বনাব পাৰিব। কিন্তু মই আপোনালোকক ক'লোঁ চব ঠাণ্ডা একদম চব কমপ্লিট আপোনালোকে বনাব পাৰে। আৰু মেচিনৰ ফিটিং ফিনফিনা হৈ আছে। এইখিনিয়ে কথা। আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। যদি আপোনালোকে লওঁ বুলি ভাবে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। নমস্কাৰ।